নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ এই মিষ্টাৰ পংকজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিশেষকৈ সেইসকল শিক্ষাৰ্থীৰ বাবে যিসকলে বিএড তেওঁলোকে গ্ৰহণ কৰিব বিচাৰিছে আৰু যিসকলে ইতিমধ্যে বিএড গ্ৰহণ কৰি শেষ কৰিছে আৰু লগতে বিএড যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো। কাৰণ আপোনালোকে বিএড গ্ৰহণ কৰিলে নহ'ব, সেই বিএডৰ যিটো ইনষ্টিটিউট সেই বিএড গ্ৰহণ কৰা ইনষ্টিটিউটটো NCTE এপ্ৰুভেল আছেনে নাই তাক আপোনালোকে জানিব লাগিব। আৰু সেই NCTE এপ্ৰুভেলৰ বিষয়ে আপোনালোকে জানিবৰ বাবে আপোনালোকে ৱেবছাইটত যাব লাগিব। ৱেবছাইটত কেনেকৈ গৈ আপোনালোকে চাব পাৰিব সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। আহক তেনেহ'লে দেৰি নকৰা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে গুগলত আপোনালোকে যাব লাগিব। গুগলত যোৱাৰ পিছত NCTE বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। NCTE বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ মুখাগত এনেদৰে পেজ আহিব। আপোনালোকে পেজটো দেখিছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন আৰু তাৰ তলতে আপোনালোকে নিশ্চয় দেখা পাইছে ৰিকগনাইজড ইনষ্টিটিউশ্যনছ অৰ্থাৎ NCTE এপ্ৰুভেল যিসমূহ থকা ৰিকগনাইজড ইনষ্টিটিউশ্যন সেই ইনষ্টিটিউশ্যনসমূহ আপোনালোকে চাবৰ বাবে ইয়াত ৰিকগনাইজড ইনষ্টিটিউশ্যনত ক্লিক কৰিব লাগিব। আৰু ইয়াত ক্লিক কৰাৰ কিছু সময়ৰ পিছত পেজ আহিব। নিশ্চয় আপোনালোকে পেজটো দেখিছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন, এইটো মেইন পেজ আৰু ইয়াত লিখা আছে ৰিকগনাইজড ইনষ্টিটিউশ্যনছ। আৰু আপোনালোকে ক'ৰ পৰা বিলং কৰে আপোনালোকে নিশ্চয় গম পাব। আমাৰ নৰ্থ ইষ্টৰ ফালৰ অৰ্থাৎ অসম, অৰুণাচল, নাগালেণ্ডৰ যদি এই নৰ্থ ইষ্টৰ ভিতৰত আপোনালোকে পৰে তেনেহ'লে নিশ্চয় আপোনালোকে ইয়াত দেখিছে যে ইষ্টাৰ্ণ যিটো ৰিজনেল কমিটি বুলি আছে NCTE তাত আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে ইয়াত নিশ্চয় আপোনালোকে দেখিছে যে ERC ৰিকগনাইজড ইনষ্টিটিউশ্যন আৰু ইয়াত আপোনালোকৰ ষ্টেটসমূহ লিখা আছে অৰুণাচল প্ৰদেশ, মণিপুৰ, উৰিষ্যা, আসাম, মেঘালয়, ছিকিম এনেকৈ নটাৰ পিছতে আপোনালোকে যাব লাগিব। যদি অসমত আপোনালোকে বিলং কৰে তেতিয়াহ'লে আপোনালোকে অসমত এনেকৈ ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ কিছু সময়ৰ পিছতে আপোনালোকৰ মুখৰ আগত এনেকৈ আহিব। ইয়াত দেখিছে ERC ৰিকগনাইজড ইনষ্টিটিউশ্যন আসাম, তাৰপিছতে আপোনালোকৰ ইয়াত লিখা আছে ফিল্টাৰ বাই নেম অফ ইনষ্টিটিউট লিখা আছে। যেতিয়া আপোনালোকে নিজৰ যিটো ইনষ্টিটিউটত আপোনালোকে কৰিব বিচাৰিছে আৰু যিসকলে যিটো ইনষ্টিটিউটত আপোনালোকে অধ্যয়ন কৰিছে বা আপোনালোকে বিএড গ্ৰহণ কৰি ইতিমধ্যে শেষ কৰিছে সেই ইনষ্টিটিউটটোৰ নাম আপোনালোকে ইয়াত দেখিছে। ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ কিছু সময়ৰ পিছতে আপোনালোকে ইয়াত চাৰ্চ বুলি যিটো বুটাম আছে সেই চাৰ্চত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মুখৰ আগত এনেকৈ আহি যাব নিজৰ ইনষ্টিটিউট নেম আৰু নেম অফ দি ইনষ্টিটিউট আহিব, এড্ৰেছ আহিব আৰু আপোনালোকৰ মেনেজমেণ্ট আহিব, এফিলিয়েটিং বডিৰ নাম আহিব আৰু এনেদৰে আপোনালোকৰ ইনটেক কেপাচিটি কিমান সেইটো আহিব। আৰু অৰ্ডাৰ টাইপত আপোনালোকে ইয়াত চাব পাৰিব। যদি আপোনালোকৰ ইয়াত ইনিচিয়েল ৰিকগনিশ্যন থাকে বা ৰিভাইজ ৰিকগনিশ্যন থাকে তেনেহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া নাথাকে। আৰু যদি আপোনালোকৰ ইনষ্টিটিউটটো যদি যি NCTE এপ্ৰুভেল উঠি যায় তেনেহ'লে ইয়াত আপোনালোকে চাৰ্চ কৰিলে আপোনালোকৰ কলেজখনৰ নাম ইয়াত কেতিয়াও নাহিব। আৰু লগতে যিসমূহ ৰিকগনাইজ থকা ইনষ্টিটিউট উঠাই দিয়ে সেই উঠাই দিয়াৰ ক্ষেত্ৰতো তেওঁলোকে এটা অৰ্ডাৰ কপি তেওঁলোকে আপলোড কৰি দিয়ে। আৰু ইয়াত নিশ্চয় দেখিছে উইথড্ৰল বুলি, সেই উইথড্ৰল কৰি দিলে অৰ্থাৎ আপোনালোকৰ যিটো NCTE এপ্ৰুভেল কাটি দিলে এনেকৈ আপোনালোকৰ যিটো ইনষ্টিটিউট সেই ইনষ্টিটিউটৰ এগেইনষ্টত এনেকৈ উইথড্ৰল বুলি এটা অৰ্ডাৰ কপি আহিব, সেইমতে তেওঁলোকে উঠাই লয়। আৰু যিসকলৰ বিএড গ্ৰহণ কৰিছে ইতিমধ্যে তেওঁলোকে ইনষ্টিটিউটৰ পৰা সেই ইনষ্টিটিউটত এনেকৈ ৰিভাইজ ৰিকগনিশ্যন বা ইনিচিয়েল ৰিকগনিশ্যন বুলি লিখা থাকিব। এনেকৈ আপোনালোকে নিজৰ যি ইনষ্টিটিউট সেই ইনষ্টিটিউটত আপোনালোকে ভেলিড হয় নে নহয়, আপোনালোকৰ চাৰ্টিফিকেটখন NCTE এপ্ৰুভেল আছে নে নাই সেই বিষয়ে আপোনালোকে জানিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলকো জনাব পাৰে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।